তো আপোনালোকে নাগালেণ্ডৰ বিষয়ে কি শুনিছে? ইয়াৰ ধুনীয়া জেগা, ইয়াৰ খোৱা বস্তু আৰু মানুহবিলাকৰ বিষয়েতো শুনিছেই চাগে। চ' সেয়ে মোৰ নাম হ'ল আকাশ আৰু মই লৈ আহিছোঁ মোৰ আজি নাগালেণ্ডৰ কাহিনী। বাট এই কাহিনীটো ইয়াৰে পৰা ষ্টাৰ্ট হোৱা নাই। চ' গাইজ, এই কাহিনীটো ষ্টাৰ্ট হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা আৰু আজি আমি যাম নাগালেণ্ড। চ' 1 yearৰ পিছত মই ট্ৰেভেল কৰি আছোঁ ট্ৰেইনত। চ' ভাল লাগি আছে, মানে ভাল লাগিব আজি ভিডিঅ'টো। গাইজ, একচুৱেলি আমি ডিমাপুৰ কিয় গৈ আছিলোঁ তো ৰিজনটো ক'ব পাহৰি গৈছিলোঁ। চ' আমাৰ এটা ডান্স বেটেল আছে আৰু এটা কম্পিটিশ্যন আছে, তো তাৰ কাৰণে গৈ আছোঁ। আৰু এই জাৰ্ণিটোত মই অকলে নাই, এই জাৰ্ণিটোত মোৰ লগৰবোৰো আছে, তো লগৰবোৰক মই দেখাইছোঁ চাগে। আৰু এইটো জাৰ্ণিত আছে মোৰ লগ, মোৰ বন্ধু অভিষেক, আৰু ইয়াতে আছে কাজল আৰু পংকজ যোনটো আছে, পংকজটো আগফালে আছে, তো আগফালে সি গৈ আছে। চ' মানে পুলিচে মোক মাস্ক নিপিন্ধাৰ কাৰণে গালি দিলে। এইটো হ'ল মাস্ক নিপিন্ধি আছোঁ। শেষৰ হাতত পইচা আংকালে আৰু পইচা দিলে। আংকালৰ লগত মই ডিল কৰিছোঁ। আংকালৰ লগত কি কৰিছা তুমি? ডিল কৰিছা আংকালৰ লগত? আংকালে মোক পানী স্মাগলিং কৰি আছে। পানী স্মাগলিং কৰি আছে? পানীৰ ভিতৰত ভডকা আছে। এ ৰাম। চ' গাইজ, ফাইনেলি আমি ডিমাপুৰ আহি পালোঁ। 6-7 hours ট্ৰেভেল কৰাৰ পিছত। কসমছে ইয়াৰ বহুত দিনৰ মূৰত ট্ৰেভেল কৰিছোঁ ট্ৰেইনৰ, ইমান বেয়া অৱস্থা হৈ গৈছে। মোৰো অৱস্থা বেয়া, ইহঁতৰো অৱস্থা বেয়া। চ' এতিয়া আমি গৈ আছোঁ অলপ খাব। চ' খাই দিয়ে কিনে চিধা আমি হোটেল ৰুমত যাম। অৱস্থা দেখিছে চুলিৰ, মুখৰ। চ' লগ কৰা একেবাৰে মুডত নাই। চ' একেবাৰে হোটেল ৰুমত যাওঁ, ফ্ৰেছ আপ হওঁ আৰু চিধা লগ পাওঁ কালি। ঠিক আছে। চ' গাইজ, মই ভাবিছিলোঁ কি মই ব্লগ নকৰোঁ, কাৰণ খাই দাই চিধা হৈ যাম। কাৰণ মই ভাবিছিলোঁ খানা কি খাম আৰু ভাতকৈ খাম। বাট ইয়াৰ খানাটো দেখি কেনে বহুত ডেলিচিয়াছ লাগি আছে। ত' চাই ল'ব খানাটো। দিছ ইজ নাগা থালি। এৰে বঢ়িয়া বনাইছে। এইটো কি দি বনাইছে নাজানো। গ্লাছটো বহুত ধুনীয়া, ছেক্সি। আৰু এটা খাব দিছে। এইটো কি বে? লাই শাক। এইটো বইল আৰু চব বেলেগ বেলেগ বস্তু নাগা থালি। তো খাওঁ, খাই দাই চিধা ৰুমত যাওঁ। আৰু তেতিয়ালৈকে আপোনালোকে দুটামান চিনেমেটিক চাই লওক। চ' হাই মোৰ বন্ধু বান্ধৱীসকল, মোৰ নাম আকাশ আৰু স্বাগতম জনাইছোঁ মোৰ ছেকেণ্ড ইউটিউব চেনেললৈ। চ' আজি আমাৰ ছেকেণ্ড দিন নাগালেণ্ডত। তো আজি আমি যাম অলপ মাৰ্কেটত। চ' কেনেকুৱা কি চিন আছে মাৰ্কেটত, কি আছে কি নাই, যিমান আছে চব দেখাব ট্ৰাই কৰিম। ৰাতি আজি আমাৰ ডান্স কম্পিটিশ্যন আছে আৰু কালি আমাৰ বেটেল আছে। চ' এই আমাৰ 4 দিনৰ ট্ৰিপত আমি যি হয় হোৱা নাই, তো মই গোটেই দেখাব ট্ৰাই কৰিম। আৰু চৰি বিকজ কালি মোৰ বেটেৰী ডেড হৈ গৈছিল। এতিয়া মই মোৰ নিজৰ ফোনটো ব্লগ কৰা নাই, অভিষেকৰ ফোনত ব্লগ কৰি আছোঁ। কাৰণ মোৰ মাইকৰ হোল্ডাৰটো বিচাৰি পোৱা নাই, কাৰণ হেৰাই গৈছে। তো আজি মই হোল্ডাৰটো কিনিম আৰু কেপ কিনিব আছে, তো কিছুমান বস্তু কিনিম আৰু। এইটো মোৰ অভিষেক, माय फ्रेंड अभिषेक। गुड मॉर्निंग। तो आज का सीन कैसा होगा? आज का सीन बहुत बढ़िया है। अभी हम लोग जाएंगे मार्केट एक्सप्लोर करने के लिए। और फिर आकाश भाई को ऑल द बेस्ट। आज का उसका कंपटीशन है और आकाश भाई जीत के आएंगे और हम लोगों को पार्टी देंगे एकदम पक्का। तो सीधा जाते हैं अभी बाहर, तो मिलते हैं, बाय बाय, पीस। सो गाइस, এতিয়া আমি গৈছোঁ অলপ শ্বপিং কৰিব। মানে মোক কেপ লাগে কাৰণ আজি বেটেল আছে। আৰু আপোনালোকে ভাবি আছে কি মোৰ ড্ৰেছটো চেঞ্জ কেনেকৈ হৈ গ'ল, কাৰণ য়েল্ল' কালাৰৰ যোনটো হুডি পিন্ধি মই ভিডিঅ' বনাইছিলোঁ সেইটো মই যোৱাকালি বনাইছিলোঁ, বাট যোৱাকালি একো ভিডিঅ' কৰা নহ'ল। তো আজি যাম মানে এতিয়া শ্বপিঙৰ কাৰণে। তো দুটামান বস্তু ল'ব আছে, তো জল্দি যাওঁ আৰু বস্তুবোৰ লৈ বেলেগে ভিডিঅ'টো চাই থাকোঁ। চব জেগাত শ্লিপাৰ্ছে চলি যায় আৰু। তো শ্বপিং কৰিব গৈ আছোঁ। তো মই অকলে যোৱা নাই, মোৰ লগত আছে অভিষেক, অভিষেক गुड मॉर्निंग। আৰু আছে পংকজ। তো আমি চিধা গৈ আছোঁ শ্বপিঙত। তো চিধা যাওঁ তাতে।
भाईजान हमारा भाई दुकान संभाल रहे हैं कि नहीं भाई दुकान तो ही संभाली है दुकान तुम्हार नाम तो की आरिफ देखो इस बार देख दो ना हंस दो स्माइल दे दो स्माइल दे दो एक कितना है 350 अच्छा वाला है वुलन का कान भी जब बंद होगा अच्छा है क्या ये देखिए कान भी बंद होगा ये सही है ये सब भी सेम दाम है ना सेम दाम है कलर अलग है 50 करके कहने का भाई कैसे है हाँ अच्छा लगेगा ना ভাল লাগিব ন और कैप ले लो 100 रुपया में और भी बहुत अच्छे अच्छे कैप्स यहाँ पे मिलेंगे दिखाया क्या ভাল कैप पाबो क्वालिटी से कैप আছে तो डिमापुर आने से इस भैया के भी दुकान में ज़रूर आना भैया आपका नाम क्या था नाम बोलो भाई भाई क्या गिरी भाई दुकान আহিবা তোমালোকে বুঝছে সো গাইস আমি শপিং কৰি ললো শপিং মানে একো বেছি কৰা নাই জাস্ট ক্যাপ এটা ললো আৰু ৰাতিপুৱা শুই উঠি আহিছোঁ জাস্ট চুলিৰ অৱস্থা মুখৰ অৱস্থা বহুতে বেছি বেয়া সো এতিয়া আমি গৈ আছোঁ চিধা হোটেল ৰুমত আৰু দুটামান বস্তু ল'ম বাট আজি নলওঁ এইবোৰ বস্তু কালি ল'ম কিছুমান কাপোৰ ল'ম মানে আৰু জোতাও বহুত ধুনীয়া ধুনীয়া আছে জোতাও ল'ব ট্ৰাই কৰোঁ চাওঁ কম দামত পালে লৈ ল'ম আৰু মানে নহয় কাৰণ বেছি দামততো লোৱা নাযায় তো এতিয়া লেটছ গো টু দ্য হোটেল ৰুম তাৰপিছত তাতে লগ সো ভাই লোক কালি আমাৰ বেটেল আছিলে সো বেটেলৰ চিনকেইটা দেখাব নোৱাৰিলোঁ কাৰণ মোৰ ফোনটো ইমান চাৰ্জ নাছিলে আৰু সেইকাৰণে বেটেলৰ চিন দেখাব নোৱাৰিলোঁ সো এতিয়া আমি আৰু মাৰ্কেট গৈ আছোঁ বাট কোনটো মাৰ্কেট গৈ আছোঁ নাজানো কাৰণ যোৱাকালি আমি কিনিলোঁ কেপ আজি অলপ টি চাৰ্টছ হুডিজ আৰু জেকেটছবোৰ চাম কম কম প্ৰাইজত ক'ত ক'ত কি পাওঁ চ' যিখিনি বাৰু সেইখিনি দেখাব ট্ৰাই কৰিম আৰু বস্তুবোৰ কিনি কিনে আজি ঘৰ ৰিটাৰ্ণ হ'ম চ' চলো ভিডিঅ'টো চাই থাকিব সো ভাই লগ এতিয়া আমি গৈ আছোঁ নিউ মাৰ্কেটত অকণমান শ্বপিং কৰিব শুনা পাইছোঁ তাত 100 টকাত বহুত ধুনীয়া ধুনীয়া কাপোৰ পায় তো বলকচোন অকণমান চায়ে আহোঁ বহুত জেগাত ঘূৰিলোঁ বাট ইয়াত এইবোৰৰ দোকানত लड़का लोग का कहाँ मिलता है लड़की तो है लेकिन ये क्या कर रहे हैं मतलब ये क्या कर रहे हैं ये सबके दुकान पे घर आप क्या खरीद रहे हो मतलब घर बाड़ी चला है ना ये वाला पसंद है ये वाला पसंद है दादा को that one हाँ इसको भैया को गिफ्ट करके स्वागत है गाइस सब बारे এইটো লৈছো মই কিমান দাম হ'ব পাৰে जस्ट इन 100 ब्रो 100 में इतना अच्छा देख लो तो आप लोग भी आओ अच्छे से दिखा दो टनिशा ये तो जा रहे थे ट्रेन में जा रहे तो চাব পাৰে যিমান কিটা জেকেট আছে অকল 100 টকা আরে বাহ এটা চাই আছো কোনটো ভাল আছে কোনটো বেয়া আছে যোনটো ভাল পাও সেইটো উঠাই ল আৰু 100 টকা ধুনীয়াকে এইটো চাব পাৰে সো এইটো চালি 100 টকাত ইমান ধুনীয়া ধুনীয়া বস্তু পাই আছে মেবি অলপমান দাগ वाग আছে অকমান বাট এইটো সাফা কৰিলে গুছি যাব তো এইবোৰ 100 টকাৰ বস্তু না बढ़िया तो भैया का दुकान है भैया बीड़ी फूक रहा है भैया का दुकान है ये तो यहाँ पे आओ ये सब खरीदो किना और मजा एंजॉय करा हेक्टिक सो এইটোৱে আছিল মোৰ নাগালেণ্ডৰ ফাৰ্ষ্ট পাৰ্টৰ কাহিনী আৰু ছেকেণ্ড পাৰ্টৰ কাহিনী বহুত সোনকালে আহি আছে